Hello guys and welcome back my YouTube channel. পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ Assamese for you YouTube চেনেলটোলে। বন্ধুসকল ইয়া আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলো আমাৰ যেটো অসমৰ YouTube চেনেল একদম ভুৱা একদম ঠক প্ৰবঞ্চক এজন মিষ্টাৰ ডি ফুকন তো যিজনৰ এটা YouTube চেনেল আছিলে Assam Gamer নামেৰে। তো যদি আপোনালোকে ইয়া আগৰ ভিডিঅ'টো চাইছে অলৰেডি গম পাই গৈছে যিজনী Assam Gamer আছিল হেজন একদম মস্ত ভুৱা ঠক প্ৰবঞ্চক। তো বহুতকে মিছা পলুবন্দি আইডি সেল কৰিম বুলি কৈ পইচাটো লৈ পাছত আইডিটো নিদিয়ে। যদি পাছত আকৌ আইডি নাই দিয়া বুলি কন্টাক্ট কৰিব বিচৰা যায় তেতিয়াহলে কন্টাক্ট নম্বৰবোৰ গুটেবোৰ ব্লক কৰি দিয়া হয়। WhatsApp নাইবা কল কৰক আপোনালোকে নলগা কৈ ব্লক লিষ্টত ভৰাই দিয়ে। তো হেজন হৈছে Assam Gamer। তো ইয়া আগৰ ভিডিঅ'টো আপোনালোকে হয়তো চাইছে বহুতে যিজনে নাই চোৱা আপোনালোকে এবাৰ চাই ল'ব পাৰে যিজনী ঠক প্ৰবঞ্চক। তো হেজন মোৰ হেদিনা ভিডিঅ'টো চাই গম পাই গ'ল যে মই ধৰা পৰি গ'লো বুলি। তো এতিয়া পুনৰবাৰ নামটো চেঞ্জ কৰি দিলে। মই যিদিনা ভিডিঅ'টো দিছিলোঁ তো হেদিনা লগে মানে পৰখি দিছিলোঁ মই ভিডিঅ'টো পৰখিয়ে লগে নামটো চেঞ্জ কৰি দিলে Assam Gamer ঠাইত এতিয়া পুনৰবাৰ লভলি গেমিং বুলি পাব আপোনালোকে। তো আমাৰ বহুতো ভিউৱাৰ্ছে গৈ বেলেগ এটা চেনেলতে কমেন্ট কৰি আছে। সো গাইজ মই যিজনৰ নাম কৈছিলোঁ Assam Gamer আছিল Assam Gaming নহয়। আপোনালোকে বহুতে গৈ Assam Gamingকে বোলে কৈছো ফেক কিবি তো মিছলিয়া তো আইডি নিদিও বুলি। তো একচুয়ালি Assam Gaming জন নহয় Assam Gamer আছিল। কিন্তু Assam Gamer এতিয়া পুনৰবাৰ নামটো চেঞ্জ কৰি তাৰ চেনেলটোৰ নাম লভলি গেমিং বুলি দি দিলে। তো যদিহে আপোনালোকে এতিয়া ইউটিউবত সাৰ্চ কৰে Assam Gamer বুলি নোপোৱা এতিয়া সেই Assam Gamer ঠাত লভলি গেমিং বুলিহে পাব আপোনালোকে। তো যিজন লভলি গেমিং ইউটিউব চেনেল তো হেতু একদম মস্ত ফেক ভুৱা কাৰণ সেই চেনেলটোত অনলি আইডি সেলৰ ভিডিঅ' দিয়া হয় তো এতিয়া পুনৰবাৰ নতুন ভিডিঅ' আপলোড দি আছে। তো আপোনালোকে যদিহে চোৱা নাই একবাৰ ভিজিট কৰি চাব পাৰে। তাক মই কোনো ধৰণৰ প্ৰমোচন কৰা নাই। আপোনালোকে মোৰ ইউটিউব চেনেলৰ পৰা গৈ কোনেও সাবস্ক্ৰাইব নকৰিব যিমান পাৰে তেনেকুৱা ফেক চেনেলবোৰক ৰিপৰ্টহে মাৰিব তো এটাই কৈছো আপোনালোকে তো এনে ধৰণৰ ফেক চেনেলবোৰক আপোনালোকে ৰিপৰ্টহে মাৰিব। কাৰণ চাওক আমাৰ বহুতো ভিউৱাৰ্ছৰ টকা মাৰি দিছে হেজনে কাৰণ আইডি সেল কৰিম বুলি কৈ এটা এমাউন্ট দিব যে ইমানটো যদিহে আইডিটো লাগে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব। তো WhatsAppত আমাৰ সকলো ভিউৱাৰ্ছে গৈ কন্টাক্টটো কৰিব যে ডান যে ইমান টকা ডিল হৈ গ'ল। তাৰ পাছত পইচাটো লৈ ল'ব তেখেতে। তাৰ পাছত আইডিটো নিদিয়ে তাৰ পাছত কন্টাক্ট নম্বৰ গুটেবোৰ ব্লক কৰি দিয়ে। WhatsApp নাইবা ফোন কল সকলোতে ব্লক কৰি পিনে ফোনটো নধৰা কৰি পিনে থৈ দিয়ে। তো এনে ক্ষেত্ৰত মোৰ বহুতো ভিউৱাৰ্ছে কমেন্ট কৰি আছিলে তো তেখেতৰ ওপৰত ভিডিঅ' বনাবলৈ। তো সেই গতিকে মই আজি পুনৰবাৰ আহিলোঁ। তো সেইদিনা ক'লোৱে আপোনালোকক তো সেইদিনা গম পাই মই ভিডিঅ' আপলোড দি দিলোঁ যে Assam Gamer ফেক বুলি। তো লগে ধৰা পৰিম বুলি ভাবি এতিয়া পুনৰবাৰ Assam Gamer ঠাইত লভলি গেমিং বুলি দি ল'লে। তো যদিহে আপোনালোকে চাইছে অলৰেডি বহুতো ভিউৱাৰ্ছে গম পাই গৈছে যে Assam Gamer পৰা এতিয়া নামটো গৈ লভলি গেমিং হ'লগৈ। তো আপোনালোকে যিমান পাৰে সেই লভলি গেমিং জনক ৰিপৰ্ট মাৰক কাৰণ বহুতো ভিউৱাৰ্ছৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে আইডিটো পাৰচেজ কৰিবলৈ যায় পইচাটো পেইড কৰি দিয়ে পাছত আইডিটো নিদিয়ে। তো পুনৰবাৰ কৈছো তো লভলি গেমিং এনেবোৰ কাম কৰিবলৈ আপুনি বাদ দিয়ক। ইমানদাৰিছে আপুনি আইডি দি দিব। যদিহে আপোনাৰ ইমানদাৰিছে আমাৰ ভিউৱাৰ্ছসকলে আপোনাক আইডি বিনিময়ত পইচা দি দিছে কিন্তু আপুনিও ইমানদাৰিভাৱে আপুনিও আইডিটো দি দিব লাগে। তো তাকে ক'লো তো আপুনি এনে ধৰণৰ কাম কৰিবলৈ বাদ দিয়ক। তো আমাৰ ভিউৱাৰ্ছসকলক পুনৰবাৰ কৈছো তো মোৰ সেইদিনা যিটো ভিডিঅ' দিছিলোঁ পৰখি তো পৰখি ভিডিঅ'টোত বহুতে কৈছে যে মোৰ পইচা খালে কাৰণ বহুতো আমাৰ ভিউৱাৰ্ছৰ ক্ষেত্ৰত ভিউৱাৰ্ছে তেখেতৰ জালত গৈ পৰিছেগৈ। তো সেই গতিকে মই আজি পুনৰবাৰ ভিডিঅ'টি বনালোঁ। তো কাৰণ মোৰ কথা কোৱা অলপ একো ঢং নাই একদম নন প্ৰফেশ্যনেল মানুহ আমি। তো সেই গতিকে আপোনালোকে বেয়া নাপাব মোৰ কথাবোৰ সিমান মিলি নপৰে ভিডিঅ'ৰ লগত। তো তাকে কওঁ বুলি আজি পুনৰবাৰ আহিলোঁ। যিজন আছিল Assam Gamer চেনেলটো গৈ এতিয়া পুনৰবাৰ নাম চেঞ্জ কৰি লভলি গেমিং পালে। তো যদিহে আপুনি লভলি গেমিং বুলি চাই এতিয়া তো সেই লভলি গেমিংটোত আপোনালোকে অনলি আইডি সেলৰ ভিডিঅ' পাব। হয়তো লভলি গেমিং আৰু চেনেল থাকিব পাৰে মই নকওঁ যে লভলি গেমিং অকল এটাই আছে। যদিহে আপোনালোকে সাৰ্চ কৰে লভলি গেমিং আৰু ল'ব পাৰে কিন্তু লভলি গেমিং যিজন নেকি অকল আইডি সেলৰ ভিডিঅ' আছে তো সেইজনে ফেক মস্ত ভুৱা হেজন। তো ইউটিউবত এখন জাল পেলাই দিছে। সেই জালখনত গৈ বহুতো আমাৰ ভিউৱাৰ্ছে গৈ সেই জালখনত পৰি আছে গৈ পইচা দি দিছে তাৰ বিনিময়ত আইডি দিব বুলি ভাবি পইচাটো পেইড কৰি দিছে কিন্তু তেখেতে পইচাটো লৈ আইডি নিদিয়ে কন্টেক্ট নম্বৰ গুটেবোৰ
ব্লক কৰি পিনে থৈ দিয়ে। তো আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম, তো যদি আপোনালোকৰ লগত হৈছে লগে লগে ৰিপৰ্ট মাৰক হা, যাতে অতি সোনকালে ইউটিউবৰ পৰা চেনেলটো বন্ধ হৈ যায়, যাতে আৰু এনেধৰণৰ কাম কৰিব নোৱাৰে। কাৰণ সি গম পাই গৈছে যে অসমীয়া গেমিংজনে কৈ দিলে, তো সকলোকে সেইদিনা সেই গতিকে লগে লগে নামটো চেঞ্জ কৰি এতিয়া পুনৰবাৰ লভলি গেমিং দি পিনে থৈ দিলে। তো ইয়াকে কওঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। চ' বাকী আপোনালোকৰ কথা, কাৰণ যিকোনো হ'লেও আইডি আপোনালোকে যদিহে ইউটিউবৰ পৰা পাৰচেছ কৰিবলৈ বিচাৰে, যে ল'বলৈ বিচাৰে, তেতিয়াহ'লে পোনপ্ৰথমে আপোনালোকে আইডিটো ল'ব, তাৰ পাছতহে আপোনালোকে পে'মেণ্টটো কৰিব। চ' আপোনালোকৰ এটাই ভুল হৈছে যে আপুনি বিশ্বাস কৰি পিনে তেখেতক পোনপ্ৰথমতে পইচাটো দি দিছে, পাছত তাৰ বিনিময়ত আপোনালোকক আইডিটো দিয়া নাই। চ' তেনে কৰিব নালাগে লভলি গেমিঙে, সেইটো বহুত বেয়া কাম কৰিছে। কাৰণ মোৰে শুনি বেয়া লাগিছে সেইদিনাৰ পৰা, কাৰণ আমাৰ বহুতো ভিউৱাৰ্ছৰ কমেণ্ট আহিছে যে মোৰ পইচা খালে, মোৰ পইচা খালে। তো একচুৱেলি মই নামকেইটা মেনশ্যন নকৰোঁ বাৰু সিহঁতৰ। তো যদিহে আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ পুনৰবাৰ নামকেইটা মেনশ্যন কৰি দিম, কাৰ কাৰ পইচা মাৰি দিলে লভলি গেমিঙে হা। তো আমাৰ অসমৰে হয় এজন মিষ্টাৰ ডি ফুকন, তেখেতৰ নাম ডি ফুকন। তেখেতৰ যিটো একাউণ্টত তেখেতে বন্ধুসকলৰ পৰা আমাৰ পইচা লয়, তো সেইটো তাৰ মিছেছৰ নামত আছে একাউণ্টটো। তো ICIC বেংকত ট্ৰান্সফাৰ হয়, তাৰ মিছেছৰ নাম হৈছে জ্যোতিষ্না ফুকন, কিন্তু তেখেতৰ নাম ডি ফুকন হা। তো সিমানেই আছিল। চ' গাইজ, যদিহে আপোনালোকে কমপ্লেইন কৰোঁ বুলি ক'লেও পায়, কাৰণ আপোনালোকে পে'মেণ্ট কৰিছে যেতিয়া নেকি তাৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ হাতত থাকে, যেতিয়া নেকি পে'মেণ্টটো কয়। তো ট্ৰানজেকশ্যন আইডিটো থানাত দি দিলে অলৰেডি গোটেইবোৰ ওলাই পৰিব। তো যাৰ লগত এনে হৈছে, তো যদিহে আপোনালোকে বিচাৰে, তো কাৰোবাতো 8,000, 7,000, 5,000 তো এনেধৰণৰ পইচা মাৰি দিছে। কিন্তু মোৰ লগৰ বন্ধুজন যিজনৰ মাৰিছিলে সেইজনৰ 3,000 টকা মাৰি দিলে। তো আৰু বহুতো আমাৰ ভিউৱাৰ্ছৰ টকা খাই দিলে সেইজনে। তো একচুৱেলি সেইটো কৰিব নালাগে। তো বেয়া লাগিলে শুনি পিনে। তো একো নাই গাইজ, এয়াই আছিল আজি এই ভিডিঅ'ৰ জৰিয়তে। তো যিজন আছিল লভলি যিজন আছিল আছাম গেমাৰৰ ঠাইত এতিয়া নামটো চেঞ্জ কৰি এতিয়া লভলি গেমিং বুলি ইউটিউবত দি দিলে হা। তো আপোনালোকে বহুতো ভিউৱাৰ্ছে গৈ আছাম গেমিঙক কমেণ্ট কৰি দিছে যে পইচা খোৱা কিবা কিবি বুলি। তো একচুৱেলি আছাম গেমিংজন নহয়, আছাম গেমাৰ আছিলে, আছাম গেমিং নহয়, আছাম গেমাৰ। তো আছাম গেমাৰ বুলি এতিয়া আপোনালোকে নাপাব। এতিয়া আছাম গেমাৰ বুলি মাৰিলে আপোনালোকে লভলি গেমিং বুলি পাব। যিটো লভলি গেমিং সেইটোৱে হৈছে মষ্ট ফেক, ভুৱা, একেবাৰে ঠগ প্ৰবঞ্চক। চ' তাকে কওঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। চ' বাকী আপোনালোকৰ কথা। চ' এয়াই আছিল আজিৰ ভিডিঅ'টি। বাই বাই।